সবিশেষ আপোনালোকক জনাম যে এটা ভাল খবৰ ঠিকাভিত্তিক শিক্ষকসকললৈ সুখবৰ কঢ়িয়াইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'ল আমি জনাই আছো নিয়মীয়াকৰণ কৰা হ'ল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া হৈছে 23956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়াকৰণ কৰা হ'ল পদ হ'ব আৰু সেপ্টেম্বৰ মাহৰ 2 তাৰিখে খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি জনাই আছো এটা ভাল খবৰ ঠিকাভিত্তিক শিক্ষকক লৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিয়মীয়াকৰণ কৰা হৈছে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকলৈ সুখবৰ কঢ়িয়াইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে 23956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ নিযুক্তিকৰণ নিয়মীয়াকৰণ কৰা হৈছে আৰু সেপ্টেম্বৰ মাহৰ 2 তাৰিখে খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু দীৰ্ঘদিন ধৰি ঠিকাভিত্তিক শিক্ষকসকলে যি অপেক্ষা কৰি আছিল সেই অপেক্ষাৰ অৱশেষত অন্ত পৰিল অপেক্ষাৰ অৱসান ঘটাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে চকু মেলি চালে ঠিকাভিত্তিক শিক্ষকসকললৈ কিয়নো ঠিকাভিত্তিক শিক্ষকসকলৰ যি চাকৰি আছিল সেই চাকৰিক লৈ তেওঁলোকে দীৰ্ঘদিনে অসুবিধাৰ সন্মুখীন হৈ আছিল যে কেতিয়া নিয়মীয়াকৰণ কৰা হ'ব তেওঁলোকৰ চাকৰি আৰু অৱশেষত সেই খবৰটো আহিল 23956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়া হ'ল আৰু বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়াকৰণ কৰা হ'ল পদসমূহ 2 সেপ্টেম্বৰত খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব ভাল খবৰ আমি জনাই আছো ঠিকাভিত্তিক শিক্ষকসকলৰ যি দীৰ্ঘদিনীয়া অপেক্ষা তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিল তেওঁলোকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিল যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু সেই অপেক্ষাৰ অন্ত পৰিল সেই ক্ষোভৰ অন্ত পৰিল সেই অসুবিধাৰ অন্ত পৰিল কিয়নো হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকলৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে চকু মেলি চাইছে 23956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হৈছে বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়াকৰণ কৰা হৈছে এই পদসমূহ সেপ্টেম্বৰ মাহৰ 2 তাৰিখে খানাপাৰাত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ বুলি ক'ব লাগিব 23956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হৈছে মাত্ৰ মাজত এটা দিন বাকি আজি 31 আগষ্ট সেপ্টেম্বৰৰ 2 তাৰিখে খানাপাৰা খেলপথাৰত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে এই যিসকল ঠিকাভিত্তিক শিক্ষক আছে সেই শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণ কৰা হৈছে